নমস্কাৰ বন্ধুসকল, আপোনালোকে হোৱাটছএপৰ ষ্টেটাছসমূহ কি ধৰণে আপোনাৰ গেলেৰীত ডাইৰেক্ট ছেভ কৰিব পাৰিব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ হোৱাটছএপটো অ'পেন কৰি লওক। তাৰপাছতে আপুনি ষ্টেটাছটো লৈ যাওক। ষ্টেটাছটো অ'পেন কৰি লওক। সম্পূৰ্ণ ষ্টেটাছটো প্লে হ'ব দিয়ক। তাৰপাছতে আপুনি মেইন মেনুলৈ ঘূৰি যাওক। মেইন মেনুলৈ ঘূৰি যোৱাৰ পাছতে আপুনি যাওক ফাইল মেনেজাৰ। ফাইল মেনেজাৰত যাওক। পোনপ্ৰথমে ফোন ষ্ট'ৰেজ মোৰটো ক্লিক কৰক। তলত দেখা পাব হাইড। হোৱাটছএপ অ'পেন কৰক, মিডিয়া অ'পেন কৰক, শ্ব' হাইড এণ্ড ফাইল, মিডিয়া, হোৱাটছএপ, ষ্টেটাছ লাষ্টত আছে। এতিয়া আপোনাৰ মই ছেভ কৰিব যিকোনো এটা আপুনি কপি কৰি লওক। কপি কৰাৰ পাছতে যিকোনো এটা ফল্ডাৰত গৈ আপুনি ছেভ কৰিব। ফল্ডাৰতে ছেভ কৰিছোঁ। এতিয়া মোৰ ডাইৰেক্ট মোৰ গেলেৰীলৈ আহি যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।